justice. Amak সমস্যার মূল্য দিয়ক। আমাক সমস্যার মূল্য দিয়ক। ওলা উবের হয়। ওলা উবের হয়। সুখান লুণ্ঠন বন্ধ কৰক। সুখান লুণ্ঠন বন্ধ কৰক। পৰিবহন মন্ত্ৰী হয়। চন্দ্ৰমোহন পাটোৱাৰীৰ কাম নাই। পৰিবহন মন্ত্ৰী হয়। চন্দ্ৰমোহন পাটোৱাৰীৰ কাম নাই। ওলা উবেৰ go back. We want justice. We want justice. আমাক সমাজের মূল্য দিয়ক। আমাক সমাজের মূল্য দিয়ক। ওলা উবের go back. ওলা উবের go back. সুখান লুণ্ঠন বন্ধ কৰক। সুখান লুণ্ঠন বন্ধ কৰক। ওলা উবের হয়। We want justice. Ola Uber go back. We want justice. We want justice. Ola Uber hi. Ola Uber go back. Chondramohan Patwari hi. Chondramohan Patwari কাম নাই। পরিবহন মন্ত্রী go back. অসম চৰকাৰ hi. অসম চৰকাৰৰ কাম নাই। We want justice. আচ্ছা বাইদেউ এই আৰ্তনাদটো আপুনি আজি স্বচক্ষুৰে কাষৰ পৰা দেখিছে কি ক'ব যোৱাকালি এওঁৰ কথাটো আপোনাক সম্পূৰ্ণভাৱে কোৱা হৈছে যে আত্মহত্যাৰ দৰে আমাৰ এজন সতীৰ্থই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'বলগীয়া হৈছে আচলতে এয়া প্ৰথম নহয় এয়া 9 নম্বৰজন ইতিমধ্যে আমি 8জনক হেৰুৱাইছোঁ যোৱাকালি এজন 9জন আমি সতীৰ্থক এই ওলা উবেৰ শোষণ লুণ্ঠনৰ কাৰণে হেৰুৱাবলগীয়া হৈছে আজি আপোনালোকে আমাৰ এই অসমীয়া স্বাভিমানী চালকসকলৰ মুখলৈ চাওক শ্ৰম কৰি স্বাভিমানেৰে জীয়াই থকাৰ সপোন লৈহে গুৱাহাটীলৈকে আহিছিলে শোষণ লুণ্ঠনৰ বলি হৈ ধ্বংসৰ গৰাহলৈকে যাবলৈ কোনো অহা নাছিলে কি ক'ব বাইদেউ চাওক মই কোভিডৰ সময়তো যথেষ্ট যিখিনি পাৰিছিলোঁ আমি NGOৰ থ্ৰুদি যাক যিমানখিনি আমাৰ সামৰ্থ্য হিচাপে পাৰিছিলোঁ আমি সহায় কৰিছিলোঁ এইখন চৰকাৰে কয় যে সবকা সাথ সবকা বিকাশ ইতিমধ্যে 9জনৰ আমাৰ একেবাৰে খিলঞ্জীয়া ভূমিপুত্ৰ এইবিলাক তেওঁলোকে 9জনে ইতিমধ্যে আত্মহত্যা কৰিবলগীয়া অৱস্থা হ'ল তেওঁলোকে ওলা উবেৰ ইয়াত আহিছে আমাৰ আপত্তি নাই কিন্তু ওলা উবেৰে গোটেই বস্তুটো ইয়াৰ পৰা লৈ যাব আমাৰ চালকসকলে গাড়ী চলাব আৰু তেওঁলোকৰ প্ৰাপ্যটো নিদি ওলা উবেৰ ধনী হ'ব এইখন চৰকাৰ হৈছে সবকা সাথ সবকা বিকাশ মানে ধনী মানুহৰ চৰকাৰ ইয়াত কোনো দুখীয়া দৰিদ্ৰ কোনো এইবিলাক ইয়াত যিমান খাৰা হৈ আছে এজনো বিদেশী নাই তেওঁলোকে কয় যে আমাৰ খিলঞ্জীয়া মানুহৰ মানে সংস্থাপনৰ কথা কয় এই ল'ৰাবিলাকে নিজৰ সংস্থাপনেৰে তেওঁলোকে মানে জীৱিকা উলিয়াই আছে তাৰপিছতো যেতিয়া জীৱিকা তেওঁলোকে মানে হেৰি কৰিব পৰা নাই মই চৰকাৰখন আপোনালোকে চবতছে অত্যন্ত দুৰ্ভাগ্যজনক কথা পৰিবহণ বিভাগে যিটো তেওঁলোকৰ এটা তেওঁলোকে লাগিছে যে মিছন চাৰখাৰ আমি তেতিয়াই বুজিছিলোঁ যে চাৰখাৰ মানে কি আজি যে যোৱাকালি যে এই মহিলাগৰাকী যে হাজবেণ্ডে যে তেওঁৰ ছুইচাইড কৰিবলগীয়া হ'ল মাইক্ৰ' ফাইনেন্সৰ যিবিলাক তাগিদা এই তাগিদাবিলাকত যে আত্মহত্যা ইতিমধ্যে 9জন কেব চালকে কৰিবলগীয়া হৈছে এই কথাবিলাক চৰকাৰে চকু খোলক চন্দ্ৰমোহন পাটোৱাৰী এগৰাকী দায়িত্বহীন মন্ত্ৰী যিজনৰ কথাৰ কোনো মূল্য নাই যিজন ৰাতিপুৱা 12টা বজাত পুৱা উঠে তেওঁ দুখত কি হৈ আছে কথা একো গম নাপায় তেওঁ আজি কেইদিনমানৰ আগতে চালকসকলক তেওঁ কৈছে যে আপোনালোকক আমি কেব চলাবলৈ দিছোঁ নেকি অত্যন্ত দুৰ্ভাগ্যজনক কথা দায়িত্বহীন মন্তব্য গতিকে মাননীয় মুখ্যমন্ত্ৰীক ডাঙৰীয়াক এটা কথা কৈছোঁ বিজ্ঞাপন আৰু চমকেৰে নহয় আপুনি এবাৰ চকু খুলি চাওক যে এইবিলাক আমাৰ অসমীয়া ল'ৰা যিবিলাকে নিজে কষ্ট কৰি দিনটো উপাৰ্জন কৰি পৰিয়ালটো চলাই আছে এওঁলোকৰ ইফালে আকাশলংঘী মূল্য বৃদ্ধি হৈছে যোৱা 4 দিনৰ পৰা 149 বিধ বস্তুৰ 28%লৈ GST বৃদ্ধি কৰিছে এওঁলোকে মানে গাড়ীৰ ইনষ্টলমেণ্ট দিব নে এওঁলোকে পৰিয়াল চলাব ঘৰ ভাড়া দিব তাৰপিছত তেওঁলোকে ক'ৰবাত যদি পাৰ্কিং কৰে অকণমান ভাড়াটোৰ কাৰণে যদি 2 মিনিট পাৰ্কিং কৰে তেতিয়া পুলিচে ফটো লৈ পেলাই এওঁলোকক জৰিমনা দিব আৰু সেই জৰিমনাটো যদি তেওঁলোকে কিবা কাৰণত যদি কিবা মেনেজো কৰিবলগীয়া হয় 1000 টকা পুলিচক নিদিলে জৰিমনাটো ডিলিট কৰিব নোৱাৰে এইখন চৰকাৰে এনেকুৱা পেটে ভাতে খাই থকা মানুহক যদি শোষণ কৰি যদি চমক দিব বিচাৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক লজ্জাজনক কথা নাই গতিকে যোৱাকালিও যিজনে আত্মহত্যা কৰিছে তেওঁ পৰিয়ালৰ পুৰা ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব আৰু যাতে কোনো অসমীয়া
অসমত বাস কৰা এজনো যাতে নিবনুৱা যুৱকে নিজে নিজে যিটো এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ কথা কয়, এই আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে যিসকলে গাড়ী চলাই আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব মুখ্যমন্ত্ৰী মহোদয় বাকী কথাত লাগি থকাতকৈ এইবিলাক কথাত আৰু কালি এগৰাকী কেব চালকে আত্মহত্যা কৰিব লগা হ'ল। বন্ধুসকল, আজি শ্ৰমিক দিৱস। বিশ্বৰ শ্ৰমিকসকলে শ্ৰমিক হোৱাৰ গৌৰৱ কৰিবৰ কাৰণে আজিৰ দিনটো পালন কৰে। আৰু আজি আমি অসমত গুৱাহাটীত আহি এগৰাকী সদ্য বিধৱা হোৱা এগৰাকী ভনীৰ আমি কান্দোন চাবলগীয়া হৈছে। চৰকাৰে কৈছে যে অসমখন উন্নতি হৈছে, আমাৰ অৰ্থনৈতিক উন্নতি হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীক মাতি আনি আমি 7খন হস্পিটেল ইনাগুৰেট কৰিছোঁ আৰু আমাৰ বোলে চাৰিওফালে জয় জয় মই আমাৰ এই অৱস্থা। আমি নিজেও শ্ৰমিকৰ সন্তান, আমি ৰাজনীতি কৰা মানুহ, বাইদেউ ৰাজনীতি কৰা মানুহ, আমি ৰাজনীতি কৰা মানুহ। আপোনালোক ৰাজনীতি নকৰে, আপোনালোক আজি পেটৰ তাৰণা দিয়ালে গতিকে এই চৰকাৰখনে তেওঁলোকে আচলতে ৰাইজৰ চৰকাৰ বুলি দাবী কৰাৰ অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাইছে। তেওঁলোকে আমাক গামোচা দিছিলে, আমি গামোচা লোৱা নাই, কাৰণ আমি এতিয়া ডিঙিত গামোচা আৰি বহি থকাৰ সময় নহয়। এতিয়া আমি প্ৰতিগৰাকী অসমীয়া মানুহ, প্ৰতিজন অসমীয়া অসমবাসী মানুহ, আমি সকলো মানুহ ওলাই আহিব লাগিব। আমাক গোটেই অসমখনত এখন টিভিৰ পৰ্দাত দেখুওৱাৰ নিচিনা, চিনেমাত দেখুৱাই এখন ছবি দেখুৱাই থকা হৈছে। আপুনি হৰ্ডিংছবিলাকলৈ চালে, আপুনি টিভিৰ বিজ্ঞাপনবোৰলৈ চালে, আপুনি বাতৰি কাকতৰ বিজ্ঞাপনবোৰলৈ চালে আপোনাৰ এনেকুৱা লাগিব যে অসমখন জয় জয় মই ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ 1 নম্বৰত অসম বুলি আপোনাৰ ধাৰণা হ'ব। কিন্তু আপুনি যদি এজন সাধাৰণ মানুহক গৈ সোধে যে আপোনাৰ মনৰ অৱস্থা, গাৰ অৱস্থা কেনেকুৱা, আপোনাৰ জীৱনৰ অৱস্থা কেনেকুৱা, সেই মানুহজনে ক'ব যে আমাৰ জীৱনলৈ ভাল দিন অহা নাই, বিজেপি চৰকাৰে আমাৰ জীৱনলৈ বেয়া দিন আনিলে। দিছপুৰত বহি চৰকাৰখন আমাৰ চৰকাৰ, এইখন চৰকাৰৰ আমি শত্ৰু নহয় বা তেওঁলোক আমাৰ শত্ৰু নহয়, এইখন আমাৰ চৰকাৰ। আমি বিজেপি দলৰ বিৰোধী, আমি চৰকাৰৰ বিৰোধী নহয়। কিন্তু আজি আমি চৰকাৰৰ বিৰুদ্ধে কথা ক'বলগীয়া হৈছে এইকাৰণেই যে তেওঁলোকে এই যে মানুহ, আপুনি মই, আমি সকলো মানুহৰ পেটৰ যিটো দায়িত্ব তেওঁলোকে দিব লাগিছিল, চৰকাৰৰ দায়িত্ব মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা। জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা। জীৱন মানে কাম, মানুহক কাম দিব লাগিব। কাম দিয়াটো তেওঁলোকৰ দায়িত্ব, তেওঁলোকে মানুহক কাম দিব পৰা নাই। সেইকাৰণে মই কৈছোঁ যে তেওঁলোকৰ দিছপুৰত বহি থকাৰ নৈতিক অধিকাৰ নাই। তেওঁলোক ৰাইজৰ চৰকাৰ নহয়, তেওঁলোক আদানী আম্বানীৰ নিচিনা ডাঙৰ ডাঙৰ পুঁজিপতি, এই যে ওলা অবিৰৰ মালিক গোষ্ঠী, এখেতসকলৰ চৰকাৰ তেওঁলোক। গতিকে তেওঁলোকে যদি ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ষ্টেপ ডাউন কৰক। তেওঁলোকে দিছপুৰৰ গাদী এৰি দিয়ক। অসমত যোগ্য মানুহ আছে, অসমত যোগ্য ৰাজনৈতিক দল আছে, যোগ্য ব্যক্তি আছে, সেইসকলে অসম চলাব। এইখিনিয়ে তেওঁলোকক ক'বলগীয়া। আৰু এই যে আজি ভনীগৰাকীয়ে আমাৰ চকুৰ সন্মুখত আজি চকুলো টুকিছে, হিয়া ধাকুৰি কান্দিছে, এইগৰাকী ভনীৰ মুখলৈ চালে আমাৰ প্ৰতিগৰাকী ভনী, প্ৰতিগৰাকী মাকৰ মুখখন মনলৈ আহে। আজি এই যে ইয়াত শ আমাৰ শ্ৰমিক ভাইসকল আছে, শিক্ষিত নিবনুৱাসকল আছে, তেওঁলোকৰ প্ৰতিগৰাকী মাক, প্ৰতিগৰাকী ভনীক, প্ৰতিগৰাকী সহধৰ্মিনীৰ একেই অৱস্থা। এই কথাটো দিছপুৰৰ চৰকাৰে যদি উপলব্ধি নকৰে তেতিয়াহ'লে তেওঁলোক ৰাইজৰ চৰকাৰ নহয়। ভাষা তেওঁলোকে বুজি নাপায়। এখন